বিশ্বনাথৰ বিহালীৰ বিহমাৰীত বনৰীয়া হাতীৰ আক্ৰমণত অন কেমেৰা নিহত এজন লোক। বিশ্বনাথৰ বিহালীৰ বিহমাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত। চাওক কিদৰে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাইছে এটা খেতি পথাৰত। বনৰীয়া হাতীটোক খেদি পঠিয়াবলৈ ওলাই আহিছে একাংশ জনতা। তাৰ মাজতে অন কেমেৰা সংঘটিত হ'ল অঘটন। হাতী খেদিবলৈ যোৱা লোকক অন কেমেৰা আক্ৰমণ কৰি হত্যা কৰে হাতীটোৱে। লোকজন হ'ল গণেশ হেমৰণ। চাওক কিদৰে হাতীটোৱে লোকজনক আক্ৰমণ কৰি হত্যা কৰে। এক ভয়াৱহ দৃশ্য। আনহাতে কিছুদিন ধৰি এই প্ৰকাণ্ড বনৰীয়া হাতীটোৱে সন্ত্ৰাস অব্যাহত ৰাখিছে বিহালীৰ বিভিন্ন অঞ্চলত। আজি পুৱাৰ পৰা বিহমাৰীৰ মাজগাঁও, নাহৰজন, লালপুখুৰী, মধুপুৰ, বিহমাৰী, চেগুনবাৰী আদিৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আছিল হাতীটোৱে। মাজগাঁও পথাৰত হাতীটোক খেদিবলৈ যাওঁতেই গণেশ হেমৰণ নামৰ লোকজনক আক্ৰমণ কৰাত থিতাতে নিহত হয় লোকজন।